নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ ছেকেণ্ড টু মিনি ব্লগলৈ। আজি মই দেখাম মই নিজে নিজৰ আপাৰ লিপছ থ্ৰেডিং কেনেকৈ কৰোঁ। এয়া সূতা গুলিৰ পৰা এডাল সূতা ছিঙি ল'লোঁ। লৈ সূতাডালত দুইটা মূৰ এটা নট লগাই ল'ব, মানে এটা গাঁঠি লগাই ল'ব। এটা গাঁঠি লগাই ল'লোঁ। লোৱাৰ পিছত এনেকৈ ৰাউণ্ড শ্বেপত আহি গ'ল সূতাডাল। ৰাউণ্ড শ্বেপত হোৱাৰ পিছত অলপ পাউডাৰ লগাই ল'ব আপোনালোকে থ্ৰেডিংটোত। লৈ পাউডাৰটো অলপ মুচি ল'ব, গোটেই পাউডাৰ হৈ থাকিব নিদিব। তাৰপিছত এই নটটো ওপৰৰ ফালৰ পৰা 1 2 3 4 5 এই 5টা পাক দিয়াৰ পিছত এনেকৈ এই সৰুখিনিত আপোনালোকে নোমটো বজাই ল'ব। লৈ এনেকৈ ওপৰৰ ফালে আঙুলিটোৰে পিছলাই দিব লাগিব। এনেকৈ পিছলাই দিয়াৰ পিছত এই হেয়াৰটো বহুত ডিষ্টাৰ্ব কৰি আছে। তলৰ ফালে কৰিলেও ঠিক এনেকুৱা গ্লাছখনৰ কাষলৈ আহি ল'ব। লৈ সৰুখিনিত নোমডাল বজাই লৈ আঙুলিটোৰে এনেকৈ পিছলাই দিব লাগে। দেখিছেনে? এনেকৈ নোমটো বজাই লোৱাৰ পিছত আঙুলিটো পিছলাই দিব লাগে, তেতিয়া নোমডাল উঠি যায়। পাউডাৰ অলপ লগাই লওঁ, বহুত দুখ পাইছোঁ। নিজে নিজৰ তাত কৰা বহুত কষ্টকৰ হয় দিয়ক। মই যিহেতু নিজে নিজৰ তাতে কৰোঁ থ্ৰেডিং আপাৰ লিপছটো, ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। মোৰ নতুন ইউটিউব চেনেল এটা খোলা হৈছে, বেছি ভিডিঅ' দিয়া নাই আৰু মই নাজানো তেনেকৈ ভিডিঅ' কৰিব। ভাবিলোঁ আপোনালোকৰ লগত মোৰ থ্ৰেডিংটো আপাৰ লিপছটো শ্বেয়াৰ কৰোঁ। কেনে পাই জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তাৰপিছত এনেকৈ কপালৰখিনি কৰিব। আৰু গাইছ আপোনালোকে যেতিয়া কৰিব ন, হেয়াৰ বেণ্ড লগাই ল'ব। দেখিছেনে মোৰ হেয়াৰটো কিমান ডিষ্টাৰ্ব দি আছে? বহুত ডিষ্টাৰ্ব দি থাকে নহ'লে। আৰু আপোনালোকে প্ৰথম কৰিলে কেতিয়াও আপোনালোকক এটা কথা জনাই থওঁ মই, প্ৰথম কেতিয়াও আপোনালোকে থ্ৰেডিঙৰ শ্বেপত কৰিব চেষ্টা নকৰিব। শিকাৰ লগে লগে প্ৰথম আপাৰ লিপছতে হওক ফৰহেডত হওক চেষ্টা কৰিব, তাৰপিছত থ্ৰেডত কৰিব, মানে থ্ৰেডিঙত কৰিব। এতিয়া মাজৰখিনি কৰিম, কিমান দিগদাৰ হয় চাব। মাজৰখিনি কৰিলে অলপ বেছি চাব লাগে। এনেকৈ সূতাডাল ওপৰমুৱাকৈ থিয় কৰি ল'ব লাগে। এই আঙুলিটোৰে এনেকৈ বজাই উঠাই দিব লাগে। তলৰ ফালে যেতিয়া কৰিব তেতিয়া আকৌ এনেকৈ টনি দি কপালখন পঠিলীয়াকৈ সূতাডাল লৈ এনেকৈ টানি দিব লাগে। আকৌ এইফালে তলৰ কৰিলে এনেকৈ কৰিব লাগে। সেইকাৰণে মই কৈছোঁ, গোটেই ইজিও নহয় বস্তুটো, যদিও ইজি যেন লাগে। গতিকে আপোনালোকে যদি কেতিয়াবা কৰিব চেষ্টা কৰে, শিকি মিলি লগ মানে শ্বেপত কৰিব চেষ্টা নকৰিব। ফৰহেড বা আপাৰ লিপছত কৰি যেতিয়া কৰা হ'ব সম্পূৰ্ণকৈ, তেতিয়া আপোনালোকে নিজৰ থ্ৰেডিঙত হওক বা বেলেগৰ তাতে হওক, বেলেগৰ তাততো এনেকৈ কৰিব নোৱাৰে। বেলেগৰ তাতে মুখত এডাল সূতা লৈয়ে কৰিব লাগিব, দুখন হাতেৰে কৰিব নোৱাৰে। নিজৰ তাতে কেতিয়াও এনেকৈ চেষ্টা নকৰিব। মানে এতিয়া আপাৰ লিপছ কৰিব লাগিব। ফৰহেডত কৰি আছোঁ, অলপ আছে বাকী। এতিয়া মই জল্দি পাৰা হৈ গ'লোঁ। প্ৰথমতে ময়ো পৰা নাছিলোঁ, বহুত লাহে কৰিব চেষ্টা কৰিছোঁ। তাৰপিছত এতিয়া পাৰা হৈ গৈছোঁ। এনেকৈ কৰিব। এতিয়া থ্ৰেডিং ৰেডি। এখন সৰু কেঁচি ল'ব, লৈ যিখিনি এক্সট্ৰা ওপৰৰ পৰা দীঘল হৈ আছে সেইখিনি কাটি দিব। এনেকৈ কাটি দিব। এতিয়া থ্ৰেডিং ৰেডি হৈ গ'ল। বহুত জ্বলিছে, অলপ ক্ৰীম লগাই লওঁ। এয়া অকণমান জেল বেছ ক্ৰীম লগাই লৈছোঁ ঠাণ্ডা পৰিবৰ কাৰণে। এতিয়া থ্ৰেডিং ৰেডি। আপোনালোকে চাওক কেনেকুৱা পাইছে, কমেণ্টত জনাব। এইবাৰ আপাৰ লিপছ আছে, আপাৰ লিপছ কৰিব লাগিব। পাউডাৰ লগাই ল'লোঁ অলপ। এই সূতাডালটো বনাই আছে, গমেই পাইছে। দেখোন এনেকৈ আকৌ 5টা পাক দি যেতিয়া নাকৰ তলৰখিনি কৰিব, তেতিয়া এনেকৈ বজাই এনেকৈ মানে চেপি ধৰি টানকৈ ধৰিব, তেতিয়া দুখ নাপায় বেছি। এনেকৈ টানকৈ ধৰি লৈ ইফালে আকৌ তলত যেতিয়া কৰিব, তেতিয়া তলৰ ফালে এনেকৈ সোমাই দি টানকৈ দিব। আৰু ছাইডত কৰিলে ছাইডত জিভাখন সোমাই দিব। এই এনেকৈ মই যেনেকৈ দিছোঁ, জিভাখন সোমাই দি এনেকৈ কৰিব লাগিব। আঙুলিটো পিছলাই দিব লাগিব। আৰু এইটো ছাইডত কৰিলে এইফালে দিব এনেকৈ। তেতিয়া মানে নোমটো উঠি যাব আৰু কষ্টও নাপায় বেছি। প্ৰথম আপোনালোকে কৰিবৰ কাৰণে অলপ দিগদাৰ হ'ব, বহুতেই দিগদাৰ হ'ব, অলপ নহয়। যেতিয়া অভ্যাস হৈ যাব তেতিয়া পাৰিব। প্ৰথমতে ময়ো পৰা নাছিলোঁ। আৰু মই মোৰ আপাৰ লিপছ থ্ৰেডিং বেলেগৰ তাত কৰা নহয়ে দিয়ক, নিজে কৰোঁ। এতিয়া আপাৰ লিপছো ৰেডি হ'ল, কৰি আছোঁ, ৰেডি হ'ল। থ্ৰেডিং আপাৰ লিপছ চব হৈ গ'ল। কেনেকুৱা পাইছে জনাব। থ্ৰেডিংটো দেখাইছোঁ ওচৰৰ পৰা, কেনেকুৱা পাইছে।
অলপ ওচৰৰ পৰা দেখাই দিছোঁ। আজি ভিডিঅ'টো ইমানে। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।